মিচিং ভাষাৰ বানান পদ্ধতিৰ সম্পৰ্কে আজি আমি তৃতীয় নিয়মটোলৈ আগবাঢ়ি আহিছোঁ। আমি খণ্ড 5 মিচিং ভাষাৰ বানান পদ্ধতিত আমি দ্বিতীয় নিয়মলৈকে আমি আলোচনা কৰিছিলোঁ। এতিয়া পুনৰ আমি তৃতীয় নিয়মটোলৈ আগবাঢ়ি আহিছোঁ। যিহেতুকে পূৰ্বতে আমি পাইছিলোঁ যে সগুক ধ্বনি ভইচেষ্ট বিডিজি সদায় আমাৰ মিচিং আখৰ জোঁটনিত গম্ভীৰৰ শেষত বা শব্দৰ শেষত ব্যৱহৃত হয়। কিন্তু কেতিয়াবা এই PTKS যিটো অসগুক ধ্বনি বুলি আমি জানিব লাগিব, ইয়াত বি নহয় পি হ'ব, ডি নহয় টি হ'ব, জি নহয় কে হ'ব। অৰ্থাৎ আমাৰ তৃতীয় নিয়মটোৰ মতে PTKSৰ আগত সদায় PTKহে হ'ব, কেতিয়াও BDS ভইচেষ্ট সগুক ধ্বনি কেতিয়াও নহ'ব। এই নিয়মটো জনাৰ পূৰ্বে আমি ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ কথা আমি বুজি উঠিব লাগিব। যিহেতুকে আমাৰ মিচিং আৱেগ বৰ্ণকেইটা হৈছে ইংৰাজী লিপি, সেয়েহে ইয়াত আমি যুক্তাক্ষৰ যেনেদৰে অসমীয়া বৰ্ণমালাত লিখিব পাৰি, ঠিক তেনেকৈ ইংৰাজী লিপিত যুক্তাক্ষৰ দিয়া নহয়। অৰ্থাৎ ইয়াৰ এই দুটা ব্যঞ্জন ধ্বনি ওচৰা ওচৰি থাকিলে পিছৰ ধ্বনিটোৱে আগৰ ধ্বনিটোৰ বহুতো ক্ষেত্ৰৰ প্ৰভাৱান্বিত কৰা দেখা যায়। ধ্বনিতত্ত্বত এই প্ৰক্ৰিয়াক ৰিগ্ৰেছিভ এছিমিলেশ্যন বুলি কোৱা হয়। আৰু এই ৰিগ্ৰেছিভ এছিমিলেশ্যনে আমাৰ মিচিং ভাষাত বেছিকৈ আমাৰ বানান পদ্ধতিত গুৰুত্ব দেখা যায়। এতিয়া উদাহৰণ হিচাপে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ, যেনে মায়াপ এই গম্ভীৰটোৰ লগত প ক্ৰিয়া বিভক্তি যোগ হ'লে আমি দুইটাক কুপুম চোলা আনজিদাম কুপুম চোলা গ'লো মায়াপ কুপুম প মায়াপ প। এনেধৰণৰ গম্ভ্ৰাংটো লিখোঁতে আমি ময়াপ লিখোঁতে ময়াপৰ শেষত বিটো সগুক ধ্বনিটো লিখিবই লাগিব। কিন্তু যেতিয়া প শব্দটো যোগ কৰা হ'ল, তেতিয়াহ'লে ইয়াত এই পি আৱেগটোৱে পি বৰ্ণটোৱে পূৰ্বৰ বৰ্ণ বিক প্ৰভাৱিত কৰা ইয়াত দেখা যায়। সেইকাৰণে ইয়াৰ বানান পদ্ধতিত ময়াপ বি প তেনেকৈ লিখিলে ময়াপৰ পিছত বি লিখিলে আমাৰ অশুদ্ধ হ'ব, আৰু যেতিয়া ময়াপৰ পিছত পি আৰু প এনেকৈ যদি লিখা হয়, তেতিয়াহ'লে ময়াপ প। ইয়াৰ অসমীয়া অৰ্থ বিচনীৰ দৰে। ঠিক আন এটা উদাহৰণ আমি চাব পাৰোঁ, যেনে আপতা, যিটো অসমীয়াত আমি বুজিব পাৰিম স্বীকাৰ কৰা। আপ কুপুম তা আপতা। ইয়াত যদি আমি বি টিয়ে আপতা যদি লিখোঁ, তেতিয়াহ'লে এই গম্ভ্ৰাংটো ভুল হ'ব। কিন্তু যদিহে আমি পি টিয়ে আপতা বুলি লিখোঁ, তেতিয়া এইখিনি শুদ্ধ হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি এটি বুজিব পাৰোঁ যে আপতা প্ৰকৃত বি কুপুম টিয়ে আপতা। যদি আপতা লিখোঁ বি টিয়ে যদি লিখোঁ, তেতিয়াহ'লে সেইখিনি ভুল হ'ব। যিহেতুকে এইটো ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে এই টি আগৰ যিটো বৰ্ণ বি, এই টিৰ যিহেতুকে ইয়াত বি আৰু টি দুটা ব্যঞ্জন বৰ্ণ ওচৰা ওচৰি গৈ আছে, সেইকাৰণে পিছৰ ধ্বনি টিয়ে আগৰ এই বি ধ্বনিটোৰ ওপৰত প্ৰভাৱ পেলায়। সেইকাৰণে এইটো বিটো পি লৈ সলনি হৈছে। সেয়েহে আমি পি টিয়ে আপতা এইখিনি শুদ্ধ হ'ব। ঠিক তেনেকৈ ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে তালাপ যোগ ক তালাপ ক
আমি তালাব ক বি কে লিখিব পাৰোঁ, তালাব ক পি কে লিখিব পাৰোঁ, কিন্তু বানান শুদ্ধ বানান পদ্ধতিৰ মতে আমি এই ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে কে বিক প্ৰভাৱ পেলায়। সেয়েহে কেৰ আগৰ বৰ্ণটো বি নহয় পি হ'ব, সেইকাৰণে তালাব ক। ঠিক তেনেকৈ ইউপ চুম, ইয়াত ইউপ কুপুম চুম এছ বৰ্ণই বি বৰ্ণক প্ৰভাৱিত কৰিব, আৰু সেয়েহে এছৰ আগত বি নহয়, এছৰ আগত পি হ'ব। ইউপ চুম, ৱাই ইউ পি এছ ইউ এম, ইউপ চুম, সেইখিনি শুদ্ধ হ'ব অসমীয়াত যাৰ অৰ্থ শুই নিপালে দিয়াৰ পিছত। কিন্তু ৱাই ইউ বি কুপুম এছ ইউ এম ইউপ চুম সেইখিনি অশুদ্ধ হ'ব। আৰু তেনেকৈ আমি মিচিং ভাষাৰ বানান পদ্ধতিৰ তৃতীয় নিয়মটো অৰ্থাৎ ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ ওপৰত গুৰুত্ব দি PTKSৰ আগত বি নহয় পি হ'ব, ডি নহয় টি হ'ব, জি নহয় কে হ'ব, অৰ্থাৎ আমাৰ সগুক ধ্বনি নহয় অসগুক ধ্বনিহে হ'ব। ঠিক তেনেকৈ আমি ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ উদাহৰণ কেইটামান আৰু দাঙি ধৰিব পাৰোঁ। ইয়াত পৰ্যায়ক্ৰমে দিবলৈ যত্ন কৰিছোঁ। খ, পিৰ আগত বি নহয়, কেতিয়াও নহ'ব, পিৰ আগত সদায় পি হ'ব। যেনে ইউপ যোগ প, ইউপ প, পিৰ আগৰ বৰ্ণটো বি হ'লে অশুদ্ধ হ'ব, আৰু ইউপ প, পিৰ আগৰ বৰ্ণটো ৰিগ্ৰেছিভ এছিমিলেশ্যন হোৱাৰ বাবে বিৰ সলনি পি হৈছে, সেইকাৰণে ইউপ প, ৱাই ইউ পি পি ইউপ প হ'বলৈ ভাল। এইটো ইয়াৰ ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ উদাহৰণ। অৰ্থাৎ দুটা ব্যঞ্জন বৰ্ণ ওচৰা ওচৰিকৈ থাকিলে পিছৰ বৰ্ণটোৱে অৰ্থাৎ যিটো PTKS যদি থাকে তেতিয়াহ'লে এইখিনি অসগুক ধ্বনি হ'ব, কেতিয়াও সগুক ধ্বনি হ'ব নোৱাৰে। ঠিক তেনেকৈ আপেট, তেতিয়া পি বৰ্ণটো বি, সেইকাৰণে এইটো অশুদ্ধ হ'ব আপেট, আৰু পিৰ প্ৰভাৱ পেলাই বি নহয় পি হ'ব, ডাবল পি হ'ব, আপেট, এইখিনি শুদ্ধ হ'ব। ঠিক তেনেকৈ কাপয়, ইয়াত কে এ বি কাপ, কুপুম প, কুপুম য়, ইয়াৰ পি বৰ্ণৰ আগত বি বৰ্ণ হৈছে, বি বৰ্ণ কেতিয়াও হ'ব নোৱাৰে, সেইকাৰণে কাপয় কেতিয়াও নহয়। যদিহে এই পি বৰ্ণটোৰ আগত বিটো পি লৈ সলনি হ'ব ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে, কাপ য়, কে এ ডাবল পি অ, কাপ য়। ঠিক তেনেকৈ খ, বি টি নহয় পি টিহে হ'ব, যেনে ইউপ যোগ তা, ইউপতা, এইখিনি অশুদ্ধ হ'ব, যিহেতু ইয়াত বি আছে। ইউপ যোগ তা, সেইখিনি টিৰ আগৰ বৰ্ণটো বি নহয় পি হ'ব, সেইকাৰণে ইউপতা, এইখিনি শুদ্ধ হ'ব। ঠিক তেনেকৈ কাপ যোগ তৰ, কাপতৰ, এইখিনি অশুদ্ধ হ'ব, যিহেতুকে টিৰ আগত বি আছে। কাপ যোগ তৰ, কাপতৰ, টিৰ আগৰ বৰ্ণটো বি নহয় কে পি হৈছে, সেইকাৰণে এইখিনি কাপতৰ, কে এ পি টি এ আৰু কাপতৰ, কান্দোনৰ হেক, সেইখিনি শুদ্ধ হ'ব। ঠিক তেনেকৈ আমি চাপ কুপুম টেন, চাপটেন, পুনৰ হিচাপ কৰা, এইটো দুটা ব্যঞ্জন ধ্বনি বি আৰু টি, টিটো পিছৰ ধ্বনি, সেইকাৰণে টি প্ৰভাৱিত কৰি বিটো হ'ব নোৱাৰে, চাপটেন, সেইখিনি অশুদ্ধ, টিৰ আগৰ বৰ্ণ বি হ'লে অশুদ্ধ, কিন্তু টিৰ আগৰ বৰ্ণ যদি পি হয়, বিৰ সলনি পি হয়, যেনে চাপটেন, এছ এ পি টি এন, চাপটেন, সেইখিনি শুদ্ধ হ'ব। তেনেকৈ আমি ঘ, বি কে নহয় পি কেহে হ'ব। উদাহৰণ আপ যোগ কে, আপকে, এইখিনি অশুদ্ধ হ'ব, যিহেতু কেৰ আগৰ বৰ্ণ কেতিয়াও বি হ'ব নোৱাৰে ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে।
গুলিয়াই মাৰ আপকে কিন্তু শুদ্ধ হ'ব APKE আপকে ঠিক তেনেকৈ অতাপ যোগ কাং অতাপ কাং কেৰ আগত বি দিলে অশুদ্ধ হ'ব আৰু অতাপ কাং কেৰ আগত যদি পি দিয়া হয় তেতিয়াহ'লে শুদ্ধ হ'ব ৰিগ্ৰেছিভ এছিমিলেশ্যন মতে অৰ্থাৎ শেষৰ বৰ্ণ দুটা বৰ্ণাক্ষৰ যোগ হ'লে শেষৰ বৰ্ণই অৰ্থাৎ অঘোষ ধৰণে PTKS এৰ পূৰ্বৰ বৰ্ণটো সদায় PTKS হয় BDG কেতিয়াও নহয় ইয়াকে ৰিগ্ৰেছিভ এছিমিলেশ্যন বুলি কোৱা হয় ঠিক তেনেকৈ BS কেতিয়াও নহ'ব PS এ হ'ব যেনে চেপ যোগ চট চেপচট এছৰ আগত বি বৰ্ণ নহয় এইখিনি অশুদ্ধ হ'ব চেপচট এছৰ আগত পি হ'লেহে টুকুৰা কৰা যিটো অসমীয়াত কাটি টুকুৰা কৰা চেপচট ACPSOD চেপচট এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ কাপ যোগ চাঞ্চু কাপ চাঞ্চু এছৰ আগত বি নহয় এইখিনি অশুদ্ধ হ'ব কান্দি কান্দি শুকাই যোৱা কাপ চাঞ্চু এছৰ আগত পি হ'লে সেইখিনিয়ে শুদ্ধ হ'ব ঠিক তেনেকৈ নপচি ইয়াত এছৰ আগত যদি বি হয় তেতিয়াহ'লে ভুল হয় নপচি কিন্তু এছৰ আগত যদি পি হয় নপচি NOPSI এইখিনি শুদ্ধ হ'ব এতিয়া আমি মিচিং ভাষাৰ বানান পদ্ধতিৰ PTKSৰ আগত ডি নহয় টি হ'ব ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে এইখিনি পৰ্যায়ক্ৰমে আমি উদাহৰণটো দাঙি ধৰা হ'ল পিৰ আগত PTKSৰ আগত কেতিয়াও ডি নহয় PTKSৰ আগত সদায় টিহে বহিব প্ৰথম উদাহৰণটো দাঙি দিছোঁ যেনে খ 8 যোগ প 8 প পিৰ আগত ডি হ'লে অশুদ্ধ হ'ব আৰু 8 প পি বৰ্ণৰ আগত টি বৰ্ণ লিখিলেহে শুদ্ধ হ'ব লিখিবলৈ ভাল 8 প ঠিক তেনেকৈ তাত প শুনিবলৈ ভাল তাত যোগ প পিৰ আগত ডি হ'ব নোৱাৰে তাত প শুদ্ধ নহয় পিৰ আগত টি হ'লে তাত প এইখিনি শুদ্ধ হ'ব শুনিবলৈ ভাল ঠিক তেনেকৈ আঠ পেন ভাঙি পেলোৱা যিকোনো বস্তু ভাঙি ঘৰ ভাঙি পেলোৱা আঠ পেন 8 যোগ পেণ্ট এইটো যদি লিখা হয় তেতিয়াহ'লে অশুদ্ধ হ'ব যিহেতুকে পিৰ আগত ডি নবহে পিৰ আগত টিহে বহে 8 পেন ATPN এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ বেড পৰ এইখিনি বেড যোগ পৰ বেড পৰ ডি যদি লিখা হয় তেতিয়াহ'লে অশুদ্ধ হ'ব কিন্তু বেড পৰটো যদি পিৰ আগত টি লিখা হয় তেতিয়াহ'লে সেইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ খ নম্বৰটো 8 যোগ তাৰ 8 তাৰ টিৰ আগত দি হ'লে অশুদ্ধ হ'ব আৰু টিৰ আগত যদি টি দিয়া হয় তেতিয়াহ'লে 8 তাৰ এইখিনি শুদ্ধ হ'ব যাৰ অসমীয়া অৰ্থ বিষয়বস্তু ঠিক তেনেকৈ মিট টুপ টিৰ আগত দি হ'লে ভুল হ'ব আৰু টিৰ আগত টি হ'লেহে শুদ্ধ হ'ব এইটো ৰিগ্ৰেছিভ এছিমিলেশ্যনৰ মতে পিছৰ বৰ্ণটি আগৰ বৰ্ণক প্ৰভাৱিত কৰে ঠিক তেনেকৈ বেড পৰ মানেটো ভাঙি পেলোৱা এতিয়া খ লত যোগ তা লত্তা টিৰ আগত দি হ'লে ভুল হ'ব আৰু টিৰ আগত টি হ'লে শুদ্ধ হ'ব লত্তা চোতাল বত্তে টিৰ আগত দি হ'লে শুদ্ধ হ'ব আৰু টিৰ আগত যদি টি দিয়া হয় বত্তে ডাঙৰ এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ 8 টেণ্ট টিৰ আগত দি হ'লে অশুদ্ধ হ'ব 8 টেন টিৰ আগত টি হ'লে শুদ্ধ হ'ব তাপ টিৰ আগত ডি হ'লে অশুদ্ধ হ'ব কিন্তু টিৰ আগত টি হ'লেহে শুদ্ধ হ'ব ইউত তাপ যাৰ অৰ্থ পিছল ঠিক তেনেকৈ গ নম্বৰটো হৈছে পেট কম কেৰ আগত দি নহয় সেইকাৰণে পেট কমটো শুদ্ধ নহ'ব জেউৰাৰে ভেটা কেৰ আগত টি দিলে পেট কম এইখিনি শুদ্ধ হ'ব তেনেকৈ
গাত যোগ কোৰ গাতকুৰ ধান কাটি শেষ কৰা ইয়াত কেৰ আগত দি নহয় অশুদ্ধ হ'ব গাতকুৰটো কেৰ আগত টি গাতকুৰ এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ লত যোগ কুম লটকুম তামোল কাটি গোটোৱা কেৰ আগত দি নহয় লটকুম অশুদ্ধ হ'ব কেৰ আগত যদি টি হয় লটকুম এইটোহে শুদ্ধ হ'ব ঠিক তেনেকৈ মুঠ যোগ কণ মুঠকণ মৌ বাঁহৰ পৰা মম বনোৱাটোকে মুঠকণ কেৰ আগত দি হ'লে অশুদ্ধ হ'ব কেৰ আগত টি হ'লে মুঠকণ শুদ্ধ হ'ব ঠিক তেনেকৈ আমি গাত যোগ চুম গাত চুম এচাৰ আগত দি হ'লে নহ'ব অশুদ্ধ হ'ব গাত চুমটো ধান দাই শেষ কৰোৱা এচৰ আগত টি হ'লে গাত চুম এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ লত যোগ চুত লচ্যুত নিজে হাতৰ আঙুলি কাটা এচৰ আগত দি হ'লে অশুদ্ধ লচ্যুত এচৰ আগত দি টি হ'লে লচ্যুত সেইখিনি শুদ্ধ হ'ব তেনেকৈ আমি মাতচিক মিদ্যা ইয়াত দি নিদি টি এচৰ আগত টি দিয়া হৈছে কচ্ছু এচৰ আগত দি নিদি টি দিয়া হৈছে কচ্ছু সেইখিনি শুদ্ধ হ'ব অচ্ছং এচৰ আগত দি নিদি টি দিয়া হৈছে এনেকৈ আমি মিচিং ভাষাৰ বানান পদ্ধতি শুদ্ধকৈ আমি লিখিব পাৰোঁ এতিয়া আমি তৃতীয় নিয়মৰ PTKSৰ আগত যি নহয় সদায় কেজে হয় ইয়াৰ কেইটামান উদাহৰণ আমি দাঙি ধৰিবলৈ যত্ন কৰিছোঁ লাগ যোগ পুম লাগ পুম পিৰ আগত যি হ'লে অশুদ্ধ হ'ব মুঠিমাৰ পিৰ আগত কে হ'লে লাগ পুম এইখিনি শুদ্ধ হ'ব মিক যোগ পাণ মিক পাণ এইখিনি অশুদ্ধ হ'ব যিহেতুকে পিৰ আগত যি অসমীয়াত অৰ্থ হ'ব পাহৰা মিক যোগ পাণ মিক পাণ পিৰ আগত কে হ'লে শুদ্ধ হ'ব তেনেকৈ আমি লিখিব পৰা যথেষ্ট উদাহৰণ আছে তাকপৰ পিৰ আগত যি হ'লে অশুদ্ধ হ'ব তাকপৰ পিৰ আগত কে হ'লে শুদ্ধ হ'ব যাৰ অৰ্থ বৰশীৰ পোঙা তাকপৰ ঠিক তেনে কাটিবলৈ ভাল টকপ পিৰ আগত যি হ'লে অশুদ্ধ হ'ব টকপ পিৰ আগত কে হ'লে শুদ্ধ হ'ব টকপ ঠিক তেনেকৈ জোকা টুকপুম পিৰ আগত যি হ'লে ভুল হ'ব আৰু টুকপুম পিৰ আগত কে হ'লে শুদ্ধ হ'ব ঠিক তেনেকৈ ৰক প যাক মতা কুকুৰা বুলি কোৱা হয় ইয়াত যি পিৰ আগত যি দিলে ৰক প অশুদ্ধ হ'ব পিৰ আগত কে দিব লাগিব ৰক প এইখিনিয়ে শুদ্ধ হ'ব তেনেকৈ খ নম্বৰত আমি লিক যোগ ট লুক্ত টিৰ আগত যি হ'লে অশুদ্ধ হ'ব ভৰা যিকোনো ফাইন ভৰা লুক্ত টিৰ আগত যদি কে দিয়া হয় লুক্ত সেইখিনিয়ে শুদ্ধ হ'ব ঠিক তেনেকৈ দুক যোগ তাত দুক তাত টিৰ আগত যি হ'লে অশুদ্ধ হ'ব দুক তাত টিৰ আগত কে দুক তাত এইখিনি শুদ্ধ হ'ব ঠিক তেনেকৈ চুক তাম কক টক তেনেকুৱা যথেষ্ট উদাহৰণ আছে গ নম্বৰত হ'ব উক যোগ কাম উক কাম কেৰ আগত যি কেতিয়াও নবহে অশুদ্ধ যাক ঢেৰ যোৱা বাট উক কাম কেৰ আগত কে হ'লে শুদ্ধ হ'ব ঠিক তেনেকৈ পৰক যোগ ক পৰক ক কেৰ আগত যি হ'লে অশুদ্ধ হ'ব কিন্তু পৰক ক কেৰ আগত কে হ'লে শুদ্ধ হ'ব নিৰ্দিষ্ট নহয় কুকুৰা কাম ইয়াত কেৰ আগত কে হৈছে শুদ্ধ কিন্তু যি যদি হয় কাম কেৰ আগত যদি যি হয় অশুদ্ধ হ'ব যিটো অসমীয়াত পাত লাগ যোগ কে লাগ কে কেৰ আগত যি হ'লে অশুদ্ধ হ'ব কেৰ আগত কে হ'লে শুদ্ধ হ'ব এইটো হৈছে অসমীয়া ভাষাত লাগ কে মানে হৈছে বাও ঠিক তেনেকৈ গড পগ যোগ চিং পগ চিং এচৰ আগত যি হ'লে অশুদ্ধ হ'ব পক্ষিং এচৰ আগত কে হ'লে শুদ্ধ হ'ব যিকোনো পাত চিঙা পক্ষিং ঠিক তেনেকৈ দুখ চি এচৰ আগত যি হ'লে অশুদ্ধ হ'ব কিন্তু এচৰ আগত কে হ'লে আমাৰ শুদ্ধ হ'ব দুখচি তেনেকৈ মাক যোগ চং মাক চং এচৰ আগত যি হ'লে অশুদ্ধ হ'ব এচৰ আগত কে হ'লে মাক চং সেইখিনি শুদ্ধ হ'ব অসমীয়াত যাৰ অৰ্থ নাচ পাকচং তেনেকৈ পাকচং
এছৰ আগত জি হ'লে অশুদ্ধ সেইকাৰণে কে দিয়া হৈছে পাকচং নাচ উকচিং গোয়িং জোনাকী পৰুৱা যাৰ অৰ্থ ইয়াতো আমি এছৰ আগত জি নিদি কে দিয়া হৈছে এতিয়া আমি বুজি পালো যে মিচিং ভাষাৰ বানান পদ্ধতিত ৰিগ্ৰেছিভ এছিমিলেশ্যনত আমি বানান পদ্ধতি শুদ্ধকৈ লিখিব পৰা যায় ইয়াতে আমি আজি সামৰিছো পিছৰ খণ্ডত আমি পুনৰ চতুৰ্থ নিয়মৰ মিচিং ভাষাৰ বানান পদ্ধতিৰ বিষয়ে বিতংকৈ আলোচনা কৰিম তেনেহলে আজিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰিছো ধন্যবাদ